হয় নমস্কাৰ, মই বৰ্ণগৈ বোলে আজি মানে 2020 মানে 2020 বজাৰ মানে মানসী বজাৰ যাই আছোঁ। আপোনালোকে চাই থাকক, এনেহেন হৈছে মানে বাজাৰখন শুনছোঁ আৰু মানে কথাটো 10 টকা 20 টকা তাৰ ওপৰত বস্তু নাই আৰু মানে মানসী বজাৰ বুলি কয়। আপোনালোকে বলক মোৰ লগত ধামাকা। হাটাৰ বজাৰ কেনে ভাল আছে না? হা কেনে বিনি বঢ়িয়া না? আমাৰ মানে লগৰ আছে বঞ্জিত দা, বাবু দা আৰু ননী দা। আমি একেলগে যাই আছোঁ মানে। जब से तुम नजर में आ रुके हम तो हो गए समा धीरे धीरे खालमा अब तो होना है वही जो बनाने जाना हम तो हो गए समा धीरे धीरे खालमा अब तो होना है वही जो बनाने जाना हम तो उड़ गए उड़ गए उड़ गए এয়া আমি আহি পালোঁ হাডান মানে বাজাৰ 2020। আচ্ছা আহক আমি ভিতৰলৈ যাওঁ। 10 টকা 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 সব 10 10 10 10 10 সব 10 10 10 10 10 টাকার বাজার 10 10 সব 10 টাকা 10 টাকা না সব 10 টাকা 10 টাকা সব 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 10 টাকা 10 টাকা 10 টাকা সব 10 টাকা কল 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 খালে ঘাট হয় হাতীৰ সমান বল মানে আজি হাতীৰ সমান বল কৰিব লাগব এনে ঠিকছে লৈছোঁ কল কল একদম কল চাই থাকক আৰু কি কি আছে চব দেখে চব নালাগক। কেই টকা কল কেই টকা হা 20 টাকা আৰু এই 10 টাকা চাহ খাব লাগে চাহ চাহ খাবি না চাহ আৰু হ'ল পকৰি চাহ আৰু পকৰি খাবি আচ্ছা দে চাহ আৰু পকৰি খাম আপোনালোকে চাই থাকক। এই গৰম গৰম পকৰি পকৰি চাই গৰম পকৰিৰ লগত গৰম চাহ গৰম চাহ গৰম চাহ গৰম চাহ এই চাই গৰম জনাৰ্দনদা চাহ 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 খাই দিয়া। এতিয়া আমাৰ খুৰীমা মানে দোকানীজনীয়ে মোক দিব পকৰি মানে মই বিলাই দিম আৰু এনেহেন কথা দেচোন। পকৰি পকৰি 10 টকাৰ পকৰি এইখিনি 10 টকা 10 টকাৰ পকৰি এটা খাই দিয়া। এতিয়া এই তুমি খাই দিয়া তুমি খাব নালাগে দুটা খাই দিয়া তুমি তাৰপিছত মই এওক দিওঁ বেছি নল'বি কিন্তু 3টা বঢ়িয়া। এতিয়া আমি ভক্ষণ এনেকৈ মানে আমাৰ বজাৰ কৰা শেষত যোৱাৰ সময়ত মাছ লোৱা হ'ল। এতিয়া আমি ঘৰমুৱা এতিয়া আমি গাড়ীলৈকে যাওঁ আৰু এই গাড়ীত আহি মানে বস্তুবিলাক থলোঁ। কল আছে কল খাব লাগিব ঘৰত যায় এতিয়া কল জিকা লেচৰি লগতে খুদি জ্বালা বজাৰৰ পৰা কি ল'লে একদম পিয়ৰ খুদি জ্বালা খুদি জ্বালা হয়। এনেকৈ ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ মানে কথাটো সমাপ্ত মানে আপোনালোকে শেষলৈকে চাওক মই ঘৰ পোৱালৈকে চাই থাকক। বজাৰ চজাৰ লোৱা সমাপ্ত হয়। আমি ভালে কুশলে আহি পালোঁ মানে ভালে আমি আহি পালোঁ। আহি বিৰাট ভাগৰ লাগছে ভাল লাগিল কিন্তু বিৰাট ভাল লাগিল। এনেকুৱা সঁচা আজিৰ দিনত এনেকুৱা সময়ত মানে এনেকুৱা এখন বজাৰ পোৱাটো বহুত টান। যদি আপোনালোকৰ ঘৰ ওচৰত বা সৰভোগ বা সৰভোগৰ ওচৰে পাজৰে ঘৰ আপোনালোকে নিশ্চয় এবাৰ তাত যাওক আৰু লগতে এবাৰ বজাৰটো এবাৰ কৰি আহক তাৰ পৰা নিশ্চয় ভাল পাব। আজিলৈ এইখিনিয়ে বিশেষ নকওঁ। আৰু যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটোত
প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো টিপি দিব ধন্যবাদ